ওয়েলকাম টু বেক মাই ইউটিউব চেনেল গাইজ। আজি আমি গৈ আছোঁ মানে আমাৰ তেজপুৰতে কলীয়া বমৰা খেতিখন নতুন উদ্যাপ হোৱা আৰু এইটো মাহতে মানে সকলোৱে যাব পাৰিব। ব্ৰিজটো বনাই শেষ হৈছে ইতিমধ্যে আৰু 99% কাম হৈ গ'ল আৰু 1% কামটো বাকী আছে। আৰু আপোনালোকক দেখাম ব্ৰিজটো এতিয়া পুৰা কমপ্লিট হৈ গ'ল, অলপ বাকী আছে কাম, ৰং পং মাৰি আছে কিবাকিবি। আৰু আজি এইটো ভিডিঅ'তে আপোনালোকে চাব পাৰিব। তো বলক বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কলীয়া বমৰা খেতিটো আগতে মানে এটা আছিলে, মানে এতিয়া ফ'ৰলাইন হৈছে কাৰণে আৰু এটা বনাইছে আৰু এতিয়া এইটো বেলেগ হয় আৰু আগতো বেলেগ হয়। তো দুয়োটাই দেখাম, তো আপোনালোকে ভিডিঅ'টো Leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. গাইছ, এইখন হৈছে আগৰ দলং হয় আৰু এইখন হয় ফ'ৰলাইন দলং। এয়া বনাই আছে আৰু কাম ইতিমধ্যে শেষ হৈছে আৰু অলপ বাকী আছে। আৰু কেইদিন পিছতে মানে আৰু দলংটো মানে সকলোৱে যাব পাৰিব, অহা যোৱাৰ কাৰণে সুবিধা হৈ যাব আৰু ফ'ৰলাইনৰ ৰাস্তাখন। আৰু ইয়াত কিবা নটিচ আছে চাব পাৰে, ইয়াত কিমান টকা গৈছে সেইখিনি আৰু সময় কিমান গৈছে। মানে আজি ভিডিঅ'ত ইমানেই।